কি হ'ল? তেল খতম নহয় ভাই। হা? তেল খতম। পইচা 100 টকা দিছিলে ক'ত লগৰ দুটা লগ পালোঁ মাল খাই দিলোঁ নহয়। অঁ কি কৰো এতিয়া? কথাটো বেয়া হ'ল নহয়। প্ৰথম তাক ফোন লগাচোন সেইটো সলকে ঠেলি কেনে যাওঁ অলপমান। অঁ ঠেল অলপ ঠেল। ক'ত আছ তই? মই ৰখি আছো ন। ৰ গৈ আছো ওলাই আছো না অলপ দেৰি আমগে দিয়া 5 মিনিট না 5 মিনিট জলদি ওলাই আছো ন গৈ আছো Check it. Yeah, listen, you don't wanna F with me. I'm always fresh with it. On my blessed weekly, you ain't stressing me. They say to hell with me, better prepare really. They can step to me. ঐ কি মানে ইমান দেৰিকে আহিছো? কি কৰি আছিলি মানে? কি ফাল্টু মানে? ইমান কষ্ট কেলে ইমান দেৰি লগা মানে? যেতিয়া হ'লেতো এনেকুৱা পইচা চুক কৰি মেলি আহিছো মই বুজিছ নাই তেওঁ মাল লগ কৰোগে তেওঁ মানে আজি লগ কৰিব যাবই লাগে ঐ মইতো কথা এটা কৈ দিছোঁ কিন্তু মই যেতিয়া তাক লগ কৰি থাকোঁ ন তই ফিচিঙালি কৰি থাকিবি আকৌ হাঁহি নাথাকিবি আৰু আগৰজনীটো এৰিলে এবাৰ এজনী যাতে এৰিব নাপায় বুজিলি নাম্বাৰটো নেকি এবাৰ অঁ চাবি ভালকৈ কৈ দিছোঁ ফিচিঙালি কৰি থাকিবি আকৌ তেল ভৰাবলৈ পইচা দিছিলোঁ 100 টকা ভৰালি নাই তেল ভৰালি নাই তই কেইটকা দিছিলি? 100 টকা 100 টকা মই আকৌ 30 টকা মিলাই কেনে মুঠতে 2 লিটাৰ ভৰাই দিলোঁ। মুঠতে সিহঁতৰ ঘৰত পালেগৈ হ'ব নে কি ঠিক আছে হ'ব দে মই নাযাওঁ নাই নাযাওঁ মই গৰু বিচাৰিব লাগিব ঘৰত কালি খাই আছোঁ দেই ঠিক আছে আমি যাম তেনেহ'লে অঁ হ'ব দে যা আমি যাম হা ঠিক আছে বাই ভালকৈ আৰু দেই ঠিক আছে অলপ বেষ্টত লাগ এটা দিছোঁ অঁ ঠিক আছে হ'ব দে বাইকখন ষ্টাৰ্ট নহয় যে বাইকখন ষ্টাৰ্ট নহৈছে যে হ'বতো চেলফোনটো নাই লোৱা যে কিয় তেল নমালে নেকি তই ভৰালোতো কিয় নাই ষ্টাৰ্টে নাই লোৱাচোন তেল নভৰালি নেকি এই ভৰাইছোঁ নহয় তেল যে নাই এই ভৰাইছোঁতো মইতো তোকে পইচা দিছিলোঁ ন তেল ভৰাবৰ কাৰণে নহয় সি ভৰাইছিলে সি ভৰালোঁ বুলি কৈছে আকৌ সি তাৰমানে নভৰাকৈ গ'লগৈ কি জানো সি সেইকাৰণে নামি দিলে নেকি বাটত হয় পাই এতিয়া কি এই বাদ দে মই নাযাওঁ যা 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 মই নাযাওঁ তহঁতৰ লগত You don't wanna F with me. I'm always fresh with it. On my blessed weekly, you ain't stressing me. They say to hell with me, better prepare really. They can step to me. My rap is medicine. Check it, check it.